ডিফু বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত যোগেন মোহন উপস্থিত হৈ বুজ ল'লে বিদ্যালয়খনৰ পৰিস্থিতিৰ লগতে আছিল কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবি উপায়ুক্ত কাৰ্বি আংলং নিজ হাতেৰে ছাত্ৰীসকলৰ মধ্যাহ্ন ভোজনৰ বিতৰণ কৰে মন্ত্ৰী যোগেন মোহন আৰু পাৰিষদ ৰিচাৰ্ড টকবিয়ে লগতে নিজেও ভোজন গ্ৰহণ কৰে ছাত্ৰীসকলৰ লগতে পাঠদান আৰু মধ্যাহ্ন ভোজনৰ বিষয়ে বাৰ্তালাপ কৰে শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে গাৰ্জেন মিনিষ্টাৰ ইয়াৰ কাৰ্বি আংলং গাৰ্লছ হাইস্কুল যিখন 1965 চনতে প্ৰতিষ্ঠা হোৱা তাতে মাননীয় শিক্ষামন্ত্ৰী মহোদয় মোকে ইয়াতে এক্সটাৰ্নেল ইনভিজিলেটৰ হিচাপে দায়িত্ব দিয়াত মই আজি আহি উপস্থিত হ'লোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা বতৰা পাতিছোঁ শিক্ষকসকলৰ লগত আলোচনা হৈছে আৰু গুণগত মানদণ্ড পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে মই দেখা পাইছোঁ পূৰ্বতে চিগেট আছিল এবাৰ তাৰ ওপৰত যাব মই দেখিছোঁ তাৰ পৰা তেওঁলোকে শিক্ষকসকলে যথেষ্ট কষ্ট কৰিছে পাব্লিক ইনভলভমেণ্ট SMCকে আদি কৰি প্ৰত্যেকেই ইয়াত গুণগত শিক্ষা দিয়াৰ ক্ষেত্ৰত যথেষ্ট চেষ্টা কৰিছে আৰু আমি দেখিছোঁ ইয়াৰ পৰা বহুখিনি ভালকৈ ইয়াৰ পৰা ওলাই গৈছে আমাৰ কাৰ্বি আংলং DC বৰ্তমান এইখন স্কুলৰ ছাত্ৰী আছিল এটা সেইটো ভাল খবৰ আৰু আমাৰ ইয়াৰে যি দায়িত্বত আছে বাইদেউ নিজৰা বাইদেউ তেখেতেও ইয়াৰ ছাত্ৰী আছিল গতিকে ইয়াৰ পৰা বহুতো ভাল ভাল সুশিক্ষা গ্ৰহণ কৰি তেখেতসকলে অসমৰ বিভিন্ন ঠাইত কৰ্মৰত অৱস্থাত আছে এইটোৱে খুব গৌৰৱ কঢ়িয়াই আনিছে এইখন বিদ্যালয়ৰ যিহেতু এইখন মহিলা এখন হাইস্কুল মহিলাৰ হওক বা আমি মহিলা সবলীকৰণৰ কথা কৈ আছোঁ গতিকে এই গোটেই কথাবিলাক ইয়াতে প্ৰতিফলিত হৈছে যথেষ্ট ইয়াতে এনৰলমেণ্ট আছে আৰু এটেণ্ডেঞ্চ খুব ভাল আছে মই আজি দেখিছোঁ গতিকেলৈ মই ভাবোঁ যে এইখনে এবাৰ যথেষ্ট শিক্ষা ক্ষেত্ৰত কাৰ্বি আংলং জিলাত এক আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব আৰু মহিলা শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা যিহেতু পালন কৰি আছে কাৰ্বি আংলং জিলাত আৰু যিহেতু পাহাৰীয়া জিলা ইয়াতে অভিভাৱকসকল যথেষ্ট সজাগ নোহোৱাৰ কাৰণে কিছু অকণমান আমাৰ গ্ৰেডটো কমি থাকে কাৰণ তেওঁলোকে কন্যা সন্তান বেলেগত থাকি পঢ়িবলগীয়া হয় ইয়াতে বহুত দূৰ দূৰণি বতৰা হোৱাৰ কাৰণে তেওঁলোকে বিদ্যালয়ত অহা যোৱা বাট পথৰ পাহাৰীয়া যিহেতু জিলাখন গতিকে আমি সমতলৰ নিচিনা নহয় ভৈয়ামৰ নিচিনা গতিকে আমি